নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল সন্ধ্যা কুমাৱত সন্ধ্যাৰ পাকঘৰৰ পৰা আজি এটা ঝটপট বতৰৰ ৰেচিপি লৈ আহিছোঁ আমৰ আচাৰ আধা কেজি আম আছিলে হে কাটি ললোঁ লৈ পেলাই ভালকৈ ধুই পখালি মই গোটেই ৰাতি পাকঘৰতে শুকুৱাই ললোঁ কাৰণ বৰষুণৰ বতৰ কি কৰিব এতিয়া তাৰপিছত মই আধা লিটাৰতকৈ বেছি মিঠাতেল গৰম কৰি ললোঁ তাৰপিছত মই এখন বেলেগ কেৰাহীত চফ আৰু বগা সৰিয়হ আধা পৰিমাণে ললোঁ দুইটা সমান পৰিমাণত তাৰমানে লৈ পেলাই সেয়া মই অকণ সেকি লৈ পেলাই মিক্সিত কুটি ললোঁ তাৰপিছত কালঞ্জি আৰু চট আৰু দানা মেথি এচামুচ দি পেলাই মছলাখিনি ৰেডি কৰিলোঁ আমখিনিৰ ওপৰত দিলোঁ তাৰপিছত মই জলকীয়াৰ গুড়ি নিমখ হালধি আৰু জিৰা পাউডাৰ দি পেলাই গোটেই মছলাখিনি একেলগ কৰি লৈ পেলাই আমৰ ওপৰত সানি ললোঁ তাৰপিছত আৰু কি ক'ব তেলত দি দিলোঁ আমৰে সৈতে লৰাই মেলি ভাবিলোঁ যে এতিয়া বটলত ষ্ট'ৰ কৰিবহে লাগিব আৰু দেই চাওকচোন কেনে লাগিছে